বাপৰে চাওক না, মানুহ কিমান মানুহে এতিয়া। সেই দুষ্ট বলক আজি আমি হাউলি ৰাজ মন্দিৰলৈ, তো হাউলি ৰাজ চাবলৈ, তো বলক আমাৰ লগত আজি হাউলি ৰাজ চাই আহোঁ। তো ফাইনেলি আমি হাউলি ৰাজ পাই ললোঁ। তো প্ৰথমতে আমি ফাংচনখন চাই লওঁ কেনেহেন লাগিছে, তাৰপিছত আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাম। তো বলক। গাব নোৱাৰিলোঁ, তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। এইবাৰ গাবলৈ লৈছোঁ বনৰীয়া ফুল কথা ছবিখনৰ এটি অতি সুন্দৰ গীত। কথা ছবিখনৰ সংগীত পৰিচালনা কৰিছিলে জয়ন্ত হাজৰিকাদেৱ। তো কিমাননো আৰু ফাংচন চাম, বলক আমি অলপ ফুৰি আহোঁ। তো চাওক এইটো কি বনাই থৈছে, সাপ বনাই থৈছে, কিমান ডাঙৰ এটা সাপ, প্ৰকাণ্ড সাপ এটা। তো ভিতৰলৈ আৰু কি আছে সম্পূৰ্ণ আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ, তো দেখাম বলক। বন্ধুসকল চাওক, এইটো অলপ গাঁৱলীয়া পৰিৱেশ আছে, স্বচ্ছ গাঁৱৰ আৰ্হিমূলক প্ৰদৰ্শনী। তো বলক ভিতৰলৈ চাই আহোঁ কি আছে। তো আপোনালোকেও চাই থাকক। যিসকলে এতিয়ালৈকে হাউলি ৰাজ মন্দিৰ চোৱা নাই, তো এইটো চাই লওক। এইটো হ'ল হাউলি ৰাজ মন্দিৰ হয় এইটো। তো চাই লওক, এইটো হ'ল হাউলি ৰাজ মন্দিৰ। তো ভালকৈ চাই লওক। লাইক দিব, শেয়ার দিব, কমেন্ট করব, সাবস্ক্রাইব করব, আর লগতে বেল আইকনটো বাড়া দিব। আপোনালোকক মন্দিৰখন দেখালোঁ। এতিয়া বলক আমি অলপ বাণিজ্য মেলাৰ পৰা ফুৰি আহোঁ। তো বলক বাণিজ্য মেলালৈ। বন্ধু চাওক, এইটো কিমান এটা আচৰিত খেলা। তো আপুনি যদি 1 ছেকেণ্ড এতিয়া ওলমাই থাকিব পাৰে, তেতিয়াহ'লে আপোনাক লগে 1,000ৰ ব্লেংকেট এটা দিয়া হ'ব। তো চাওক, কোনেও নোৱাৰে এইটো। চাওক, তো যিসকলে পাৰে কমেণ্টক জনাই দিয়া। এতিয়া আমি যাম খেলালৈ, খেল ধেমালিলৈ। তো বলক কিমান কি চাব, সম্পূৰ্ণ এটা আছে। তো আমি বেছি নাচাওঁ, অলপ চকৰীখনত উঠিম। তো বলক আমাৰ লগত। বন্ধুসকল ফাইনেলি আমি চৰ্টকাট উঠাবলৈ হাজিৰ হৈছোঁ। তো ফাইনেলি আমি টিকেটখন কাটি লৈছোঁ, আৰু চাওক কিমান ভিৰ। আমি ভিৰৰ মাজেৰে ওপৰলৈ উঠি আছোঁ, তো সেইখন চৰ্টকাট উঠিবলৈ। তো আপোনালোকে ভিডিঅ'খন চাই থাকক, কিমান ভিৰ চাওক, কিমান ভিৰৰ মাজে মাজে যাই আছোঁ, আৰু মানুহ চাওক কিমান।
তো চকীত উঠিবলৈ আমাৰ বহুত ভয় লাগে আছে, তথাপিও ভয় লগাৰ মাজে মাজে আমি উঠিমেই। তো ফাইনেলি আমি উঠি পালোৱে, চাওক চকীত উঠি পালোৱে। তো ই অলপ ভয় কৰি আছে, চ' চাওক কেনেহেন কৰি আছে, আৰু মানুহবিলাক উঠাই আছে লাহে লাহে, আৰু লাহে লাহে আমি ওপৰৰ ফালে উঠি আছোঁ। তো ফাইনেলি আমাৰ মনটো বহুত ভাল লাগিল, কাৰণ চাওক ওপৰৰ পৰা কেনে ধুনীয়া দৃশ্যখন দেখা যায় আছে। তো ইমান ধুনীয়া দৃশ্য, কিমান মজা লাগি আছে। তো আপোনালোকে একবাৰ আহি চাই যাব, এই চকীত উঠি চাব কেনে মজা লাগে। চ' আজিৰ ভিডিঅ'টো এইখিনিতে শেষ হ'ল। তো চাওক কিমান দামী দামী গাড়ী আছে, এতিয়া অডি আছে, BMW আছে, থাৰ আছে। তো যিবিলাকে 100 টকা 25 টকা